হেল্ল' এভৰিৱান, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আজি এটা বেলেগ ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। এটা এডুকেশ্যনেল ভিডিঅ' হ'ব এইটো। আজি ভ্লগ নহয়, এইকেইদিন ডেইলি ভ্লগিঙে কৰি আছোঁ। ৰবিবাৰ বুলি অলপ ৰেষ্ট লোৱা গ'ল। আজি আৰু ভ্লগিং কৰা নহ'ল, গতিকে ভাবিলে এটা ঘৰৰ পৰা এটা এডুকেশ্যনেল ভিডিঅ' দি দিওঁ। এই ভিডিঅ'টো বনোৱাৰ পৰিকল্পনা বহুত দিন আগৰে মোৰ, আজি আৰু ফাইনেলি বনাই দিলোঁ। আশা কৰিছোঁ আপোনালোকে সকলোৱে ভাল পাব আৰু কিছু শিকিব পাৰিব এই ভিডিঅ'টোৰ পৰা। সম্পূৰ্ণ চাওক আৰু চেনেলটোত যদি নতুন আপুনি ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু ভিডিঅ'টো এটাত লাইক দি দিয়ক। তো আজি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। আৰু গাইছ, আজিৰ থাম্বনেইলটো চাই আপোনালোকে গমেই পাইছে। আজিৰ বিষয়টো হৈছে আমেৰিকান ডলাৰৰ তুলনাত কিয় আমাৰ ভাৰতৰ টকাৰ মূল্য ইমান কম। এইটো প্ৰশ্ন নিশ্চয় আপোনাৰ মনত এদিন নহয় এদিন আহিছে, আৰু মোৰো আহিছিলে। মই ক্লাছ টিচাৰ এজনক সুধিছিলোঁ যে ছাৰ, আমাৰ ভাৰতৰ টকাৰ মূল্য কিয় কম। তেখেতে কৈছিলে আৰু আমাৰ ভাৰতত যিখিনি বস্তুৰ প্ৰয়োজন হয় সেইখিনি বস্তুৰ উৎপাদন নহয়, প্ৰডাকশ্যন নাই। গতিকে সেইটোৱে মেইন কাৰণ। সেইটোৰ কাৰণে আমাৰ ভাৰতীয় মুদ্ৰাৰ মানে ভেলুটো কম। তাৰপিছত মই অলপ এনালাইজ কৰিলোঁ, ৰিচাৰ্চ কৰিলোঁ, আৰু আমাৰ ছাৰৰ কথাখিনিয়ে পালোঁ। তেখেতে ঠিকে কৈছিল, যদিও ব্ৰিফলি কৈছিল, আৰু কথাখিনি ঠিকে কৈছিলে। চাওক, আমাৰ প্ৰডাকশ্যন নাই। আমাৰ যিখিনি সেৱা আৰু সামগ্ৰীৰ আমাৰ দৰকাৰ হয়, 130 কৰোৰ মানুহৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী আমি বাহিৰৰ পৰা আনি আছোঁ। আমাৰ ভাৰতত প্ৰডাকশ্যনেই নাই। গতিকে যেতিয়া আমি বাহিৰৰ পৰা সামগ্ৰী আনিব লগাত পৰে, ধৰক চাইনাৰ পৰা আনো আমি, বা আমেৰিকাৰ পৰা বা চাউদি আৰবিয়াৰ পৰা আনো, তেতিয়াহ'লে কি হয়, আমি আমেৰিকাৰ পৰা আনিলে আমেৰিকান ডলাৰত আমি সেই বস্তুটো ক্ৰয় কৰিব লগা হয়। ফৰেন এক্সচেঞ্জত গৈ আমাৰ টকাটো কনভাৰ্ট কৰিব লাগিব ডলাৰত, আৰু ডলাৰত সেই বস্তু সামগ্ৰী আমি কিনিব লগা হয়। গতিকে তেতিয়া সেই ডলাৰটোৰ ডিমাণ্ড বাঢ়ি যাব। গতিকে ডিমাণ্ড আৰু ছাপ্লাই বঢ়াটোৱে হৈছে কাৰেঞ্চিৰ মূল্য নিৰ্ধাৰণ কৰা চবতকৈ মেজৰ ফেক্টৰ। এতিয়া আমাৰ ইণ্ডিয়ান ৰুপিছত কোনোবা দেশে আহি যদি ঢেৰ সামগ্ৰী কিনিলে হয়, আমাৰ ইণ্ডিয়ান ৰুপিটোৰো ভেলু বাঢ়ি গ'ল হয়। এতিয়া আমাৰ ইণ্ডিয়ান ৰুপিৰ মানে ডিমাণ্ডে নাই, আমি এক্সপৰ্টেই কৰিব নোৱাৰোঁ। যিখিনি কৰোঁ সেইখিনি খুব কম পৰিমাণৰ আমাৰ এক্সপৰ্ট হয়, বেছিভাগ আমি ইম্পৰ্ট কৰোঁ। গতিকে আমাৰ জোতাযোৰৰ পৰা আমাৰ চশমাযোৰলৈকে গোটেই ইম্পৰ্ট কৰা সামগ্ৰী আমি ইউজ কৰি আহিছোঁ। সেইটো প্ৰথম আৰু প্ৰধান কাৰণ। আমাৰ ডিমাণ্ড আৰু ছাপ্লাই আমাৰ কাৰেঞ্চিটোৰ একেবাৰে কম। আনহাতে আমেৰিকাৰ কাৰেঞ্চিৰ ডিমাণ্ড আৰু ছাপ্লাই খুব বেছি। আজিকালি বেছিভাগ ইণ্টাৰনেশ্যনেল ট্ৰেঞ্জেকশ্যন যিবোৰ হয়, তামাম ট্ৰেঞ্জেকশ্যন ডলাৰত হয়। আৰু কিয় হয়, এইটো এটা বেলেগ টপিক। সেইটো টপিকৰ ওপৰতো ভিডিঅ' বনাম লাহে লাহে। আমেৰিকান ডলাৰটো হৈছে মষ্ট ট্ৰেডেড কাৰেঞ্চি। গোটেই ইণ্টাৰনেশ্যনেল মাৰ্কেটখন আমেৰিকাৰ ডলাৰতে চলে বুলি ক'ব পাৰি। কাৰণ আমেৰিকাই ভালেকেইখন দেশৰ লগত ব্যৱসায় কৰি আছে, সামগ্ৰী এক্সপৰ্ট কৰি আছে। তেওঁলোকৰ কাৰেঞ্চিটোৰ অট'মেটিকেলি তাৰমানে ভেলু বাঢ়ি যায়, ভেলু বাঢ়ি গৈছে। আৰু এনেকৈ তেওঁলোকৰ মানে যিটো ইকনমি, সেইটো খুবেই ষ্ট্ৰং আৰু ৱৰ্ল্ডছ বিগেষ্ট ইকনমি। আৰু $20 ট্ৰিলিয়ন ইকনমি, 20 ট্ৰিলিয়ন প্লাছ তেওঁলোকৰ ইকনমি। য'ত নেকি আমাৰ ভাৰতত এতিয়াও 5ৰ তলতে আছে। মোটামুটি $3 ট্ৰিলিয়ন মানৰ ইকনমি আমাৰ ভাৰতত। তাতেই গম পাব কিমান ডিফাৰেঞ্চ। আমাৰ ইকনমি যদি ষ্ট্ৰং হ'লে, আমাৰ ইকনমি ষ্ট্ৰং হ'ব কেতিয়া? আমাৰ যেতিয়া প্ৰডাকশ্যন হ'লে কি হ'ল হয়, আমাৰ কাৰেঞ্চিৰ ডিমাণ্ড বাঢ়িলে, ডিমাণ্ড এণ্ড ছাপ্লাই বঢ়াৰ লগে লগে আমাৰ কাৰেঞ্চিৰ ভেলুটো বাঢ়ি গ'ল হয়, আমাৰ ইকনমিটো ষ্ট্ৰং হ'ল হয়। আজি আমাৰ ইকনমি, আমাৰ GDP ডাউনত মাইনাছত গুচি গ'ল, এতিয়া আমাৰ প্ৰডাকশ্যনে নাই। আৰু ইয়াতে ৰাজনীতিক মানে প্ৰভাৱো আছে দিয়কচোন, সেই বিষয়ে আৰু আমি এতিয়া নাযাওঁ। আমি মানে আচল ফেক্টবিলাক আমি আলোচনা কৰিম ইয়াতে। প্ৰধান আৰু প্ৰথম কাৰণ আমাৰ কাৰেঞ্চিটোৰ ভেলু কম হোৱা। 2 নম্বৰ কাৰণটো মই যিখিনি বিচাৰি পাইছোঁ আৰু সেইটো হৈছে গ'ল্ড ৰিজাৰ্ভ। আমাৰ ভাৰতৰ যিখিনি গ'ল্ড ৰিজাৰ্ভ আছে আমেৰিকাৰ তুলনাত অতি কম। তেওঁলোকৰ গ'ল্ড ৰিজাৰ্ভ ভালেখিনি আছে। সেইটো এটা সম্পত্তি থাকিলে কাৰেঞ্চিটো, ইকনমি ষ্ট্ৰং হ'ব। ইকনমিক ষ্ট্ৰং হ'লে আপোনাৰ কাৰেঞ্চিটোৰ ভেলু অট'মেটিকেলি বাঢ়ি যাব। সেইটো 2 নম্বৰ কাৰণ। আৰু 3 নম্বৰ কাৰণটো হৈছে আমাৰ ভাৰতত ইনভেষ্টমেণ্ট কম, মানে ইনভেষ্ট নকৰে। বাহিৰা কাণ্ট্ৰিবোৰ বা বাহিৰা বিজনেছমেনবিলাকে আহি আমাৰ এতিয়া ভাৰতত ইনভেষ্ট কৰিবৰ কাৰণে মানে অলপ টান পায়। আৰু কিয় টান পায়? আমাৰ যিবিলাক চৰকাৰী ৰুল এণ্ড ৰেগুলেশ্যন, বিশেষকৈ টেক্সৰ কথা কৈছোঁ, একদম মানে ট্ৰেন্সপেৰেণ্ট নহয়। আৰু ইয়াৰ তুলনাত আমেৰিকাত কিন্তু ভালেখিনি ৰিলেক্সেশ্যন আছে। তাতে একদম ট্ৰেন্সপেৰেণ্ট ল', বিজনেছ ফ্ৰেণ্ডলি ল'। তো মানুহে তাতে বিজনেছ কৰিব ভাল পায়। তো গতিকে ইনভেষ্ট কৰিব তাতে আমেৰিকাত ভাল পায়। আৰু ডলাৰৰ মূল্যটো দেখা পায়। আমাৰ ভাৰতীয় বহুত মানুহে মানে তেওঁলোকৰ বেংকত পইচা জমা কৰিব বিচাৰে, কাৰণ তাতে বেছি ফাইদা আছে, কাৰণ তাতে বেছি প্ৰফিট আছে। ডলাৰৰ মূল্যটোতো আৰু বাঢ়ি গৈয়ে আছে। আৰু তাৰ পিছতো কাৰণ আছে। চাওক, আমাৰ ভাৰতত যিমানখিনি মানুহ আছে, প্ৰায় মানুহৰ বেংক একাউণ্টেই নাই। বেংক একাউণ্ট থাকিলে কি হয়, বেংকত পইচা যায়, বেংকৰ সেই পইচাটো
বেংকত সেই পইচাটো যোৱাৰ পিছত তাৰ পৰা বেংকেও লাভ পায় বা ডিপজিটৰেও লাভ পায় আৰু তাৰ পৰা গভৰ্ণমেণ্টেও কিবা এটা অংশ পায়। এতিয়া নতুন চৰকাৰৰ কিছুমান পদক্ষেপত ভালেখিনি মানুহৰ একাউণ্ট হৈছে, কিন্তু এতিয়াও বেছি সংখ্যক মানুহৰ বেংক একাউণ্টেই নাই। তো এইটো এটা কাৰণ। আৰু কাৰণ আছে, যেনে বিজনেছত লোকচানো হয়। হিউজ ট্ৰেড ডিফিজিটৰ কাৰণেও আমাৰ ইকনমিটো ডাউন হৈছে আৰু তাৰ কাৰণে আমাৰ কাৰেঞ্চিত প্ৰভাৱ পৰে। এতিয়া চাওক, মানুহৰ যদি বিজনেছত লাভ হয় বা ডাঙৰ ডাঙৰ যিবিলাক ইণ্ডাষ্ট্ৰি আছে তেওঁলোকৰ যদি লাভ হয়, গতিকে লাভাংশ বেছি হ'লে টেক্স বেছি দিব পাৰিব। চৰকাৰৰ ঘৰততো পইচা যায়, পইচা গ'লে ইকনমিটো অলপ ষ্ট্ৰং হয়। তো তেনেকৈও অলপ হয়। আমাৰ বিজনেছবিলাকত মানে অলপ গণ্ডগোলো কৰে মানুহবিলাকে আৰু লছ দেখায়, সেইটো এটা কাৰণ। আৰু লোনবিলাক দেখিছেনে কেনেকৈ ডিফল্ট কৰি আছে, কিমান হাজাৰ হাজাৰ কৰৰ লোন লৈ বেংকৰ পৰা, সেই লোনবিলাক আকৌ বেড ডেপছত পৰিণত হৈ চৰকাৰে লাষ্টত সিহঁতক আকৌ লোনবিলাক মাফ কৰি দি আছে। তো এনেকৈ বহুত খেলি মেলি হৈ কেনে আমাৰ ইকনমিটো অলপ ডাউন হৈছে। এতিয়া চাওক, আমাৰ ইকনমিটো উঠিব, কেতিয়া উঠিব? আমাৰ GDP উঠিব লাগিব, গ্ৰছ ডমেষ্টিক প্ৰডাক্ট আমাৰ ইয়াতে হ'ব লাগিব, উৎপাদন হ'ব লাগিব। আৰু আমি আমাৰ ভাৰতত মেড ইন ইণ্ডিয়া বস্তু আমি ইউজ কৰিব লাগিব। আমি যিটো আমাৰ বেলেগ বাহিৰা কাণ্ট্ৰিৰ বস্তুৰ প্ৰতি যিটো আমাৰ কমজুৰি আছে, গতিকে সেইটো হ'লেতো আৰু নহ'ব। সেইটো হ'লে বাহিৰা কাণ্ট্ৰিৰে প্ৰফিট হ'ব। গতিকে আমি মেড ইন ইণ্ডিয়াৰ বস্তু ব্যৱহাৰ কৰিব শিকিব লাগিব আৰু নিজে আমি ক্ৰিয়েটিভ হ'ব লাগিব। আমাৰ চব আমাৰ সাধাৰণ মোবাইলবোৰে আমাৰ ইণ্ডিয়াত নবনে, আমাৰ চব চাইনাৰ মোবাইল আমি ইউজ কৰি আছোঁ। এনেকুৱা ধৰণৰ মোবাইল যদি ইণ্ডিয়াই প্ৰডিউচ কৰিব পাৰে, তেতিয়াহ'লে আমি সকলো ইণ্ডিয়াৰ বস্তু ব্যৱহাৰ কৰি কেনে আমাৰ ইকনমিটো ষ্ট্ৰং কৰাত অৰিহণা যোগাব পাৰোঁ। কিন্তু কি হয়, এনেকুৱা মানে এতিয়ালৈকে চিটুৱেশ্যন হোৱাই নাই যে ইণ্ডিয়াই এনেকৈ প্ৰডাকশ্যন কৰিব আৰু আমাৰ ভাৰতীয় মানুহখিনিৰ যিখিনি প্ৰয়োজনীয় সামগ্ৰী সেইখিনি পূৰণ কৰিব পাৰিব। তো গতিকে কেইবাটাও কাৰণ মিলি কেনে আমাৰ ভাৰতৰ মানে কাৰেঞ্চিটো অলপ ডাউন হৈ আছে আৰু দিনক দিনে ডাউন হৈ গৈয়ে আছে। তো মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আৰু কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই কিছু নহয় কিছু অলপ জ্ঞান আহৰণ কৰিছে। গতিকে নেক্সট আৰু ভিডিঅ' বনাম। কিবা যদি আপোনালোকৰ ছাজেশ্যন থাকে মোক ক'ব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিল মোক জনাব। ভিডিঅ'টো এটা লাইক দিয়ক আৰু যদি চেনেলটোত নতুন, গতিকে ছাবস্ক্ৰাইবটো কৰি দিয়ক। মোক ভিডিঅ' কৰাৰ কাৰণে অলপ এনকাৰেজ কৰক। ধন্যবাদ।